হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ নীলজোনাক সুৰজ ইউটিউব চেনেললৈ ফ্ৰেণ্ডছ মই সুৰজ আজি আপোনালোকক লৈ আহিছোঁ লখিমপুৰ নাওবৈচাৰ চমুৱা পথাৰত থকা পুৰাণ প্ৰসিদ্ধ মহিমাময়ী শ্ৰী শ্ৰী আই লোনপানী থানলৈ পোনপ্ৰথমতে আমাৰ অনুৰোধ মৰ্মে এই থানৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত ঘনদত্ত ডাঙৰীয়ানো কি ক'লে তাকে চাওঁ আহক আৰু লগতে দেখা যাবলৈ চেষ্টা কৰিম এই লোনপানী থানৰ সমগ্ৰ পৰিৱেশ দেৰি নকৰি বলক তেন্তে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজি শিৱ চতুৰ্দশী এই শিৱ চতুৰ্দশী উপলক্ষে মহিমাময়ী শ্ৰী শ্ৰী আই লোনপানী থান এই থান অসম বিখ্যাতেই নহয় ভাৰতবৰ্ষ তথা বিভিন্ন দেশতো এই থানৰ নাম আছে। অতি পুৰণি কালৰ পৰা এই থান মহিমাময়ী হিচাপে প্ৰখ্যাত হৈ আছে। এই থানত অসমৰ বাহিৰেও বিভিন্ন জেগাৰ পৰা ভক্তগণৰ সমাৱেশ হয়। বিশেষকৈ এই থানখনৰ তিনিটি মন্দিৰ বিৰাজমান: আই থান, শিৱ মন্দিৰ আৰু গণেশ মন্দিৰ। আই থানত প্ৰতি বছৰে কাতি মাহৰ 2 তাৰিখত দিনজোৰা কাৰ্যসূচীৰে আইনাম লোৱা হয়। কাৰণ 1984 চনত যি স্থানত মন্দিৰভাগ আছিল সেই স্থান অতি দুৰ্গম জেগা আছিল, দলনি আছিল আৰু তাক উন্নীতকৰণ কৰা হৈছিল 1984 চনত। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰৰ 2 কাতি তাৰিখত ইয়াত আইনামৰ আয়োজন কৰা হয় আৰু অগণন ভক্তৰ ইয়াত সমাৱেশ হয়। আজি শিৱ চতুৰ্দশী উপলক্ষে বিশেষকৈ আজিয়েই নহয়, যোৱাকালিৰ পৰা ইয়াত অগণন ভক্তৰ সমাৱেশ হৈছে আৰু আমি শিৱ চতুৰ্দশী ইয়াত পালন কৰিছোঁ। অসমৰ বহুতো ৰাইজৰ, বহুতো ভক্তৰ মনৰ যি কামনা, এই মন্দিৰত পূজা অৰ্চনা কৰিলে সেয়া পূৰ্ণ হয় বুলি বিশ্বাস আছে আৰু সেয়ে ইয়ালৈ অগণন ভক্তৰ সমাৱেশ হয়। গতিকে আজিও আমাৰ এই স্থানত বিভিন্ন ঠাইৰ পৰা অগণন ভক্তৰ সমাৱেশ হৈছে, যোৱাকালিও হৈছে আৰু ৰাতিৰ ভাগলৈও ইয়াত শিৱগীতা আদি পাঠ কৰা হ'ব আৰু নাম কীৰ্তন হ'ব। গতিকে আমি ভাবিছোঁ যে এই থানখন পৰিচালনা কৰিবৰ কাৰণে সকলো ৰাইজৰ সহায় সহযোগ লাগিব। আজি 12 বছৰ ধৰি এই থানখনৰ পৰিচালনাৰ দায়িত্বত সভাপতি হিচাপে মই দায়িত্বভাৰ অৰ্পণ কৰি আছোঁ। আমাৰ এখন পৰিচালনা সমিতি আছে। এই পৰিচালনা সমিতিয়ে বিভিন্ন সময়ত ৰাইজৰ সুবিধাৰ্থে, ভক্তগণৰ সুবিধাৰ্থে কাম কৰি গৈছে, কিন্তু চৰকাৰৰ ফালৰ পৰা তেনে কোনো সহায় সহযোগ পোৱা নাই। গতিকে ভৱিষ্যতে চৰকাৰে যাতে এই থানখনক উন্নীতকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ। আৰু মই বিশেষ নকওঁ, এই থানখনৰ মহিমা আপোনালোকে নিশ্চয় পাব যে ইয়াত যিয়ে পূজা অৰ্চনা কৰে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি সকলোৰে বিশ্বাস আৰু সেয়ে দিনক দিনে ইয়াত ভক্তৰ সমাগম বেছি হ'বলৈ ধৰিছে। গতিকে আজি মই আপোনালোকক বিশেষ নকওঁ, এই দুআষাৰ কৈ মোৰ দুআষাৰ সময় নিমাইছোঁ।
So friends, আজিৰ ভিডিঅ'টো ইমানে যদি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বজাই দিব বেল আইকনটো যাতে মোৰ নেক্সট আপডেট আপুনি সকলোতকৈ আগতে পায়। So friends, আজিলৈ বাই বাই। Thanks for